দৰ্শকসকল পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোহি। আজিৰ নতুন ৰেচিপিটো হৈছে ফ্ৰেঞ্চবিনৰ ড্ৰাই ফ্ৰাই। আহকচোন আমি কেনেদৰে বনাওঁ এই ড্ৰাই ফ্ৰাই। ফ্ৰেঞ্চবিনৰ ড্ৰাই ফ্ৰাই কাৰণে লাগিব দীঘল ফ্ৰেঞ্চবিন, এটা পিঁয়াজ লৈছোঁ আৰু এটা জলকীয়া। মই ফ্ৰেঞ্চবিনখিনি এনেদৰে কাটি লৈছোঁ। বৰ বেছি সৰু নকৰোঁ, এইখিনি দীঘল দীঘলকৈ ৰাখিম মই। ফ্ৰেঞ্চবিনখিনি এনেদৰে দীঘল দীঘল কাটি ৰাখিছোঁ। পিঁয়াজো দীঘলে দীঘলে কাটি ৰাখিম। এনেদৰে ফালি ৰাখিছোঁ। ফ্ৰেঞ্চবিনখিনিত নিমখ আৰু হালধি দি সানি লৈছোঁ। কেৰাহীত এতিয়া মই তেল দি গৰম কৰিছোঁ। কেৰাহীত তেল গৰম হৈ গৈছে। এতিয়া মই ফ্ৰেঞ্চবিনখিনি ইয়াতে ঢালি দিম। এয়া আমাৰ ফ্ৰেঞ্চবিন ড্ৰাই ফ্ৰাই ৰেডি হৈ গৈছে। খুব কম সময়তে হোৱা এবিধ ৰেচিপি।